धेमाजि जिल्लानि सिमन चापरिनि जयमती क्षेत्रआव सानसेनि गाबगोनां हाबाफारिजों सिमेन्ट चापरि सानमिलित नारी एक बिखाक आरो सुरक्षा मन्चआ दिनै सेथि जया स्मृति दिवस फालिदों। रायखांनो गोनांदि स्मृति दिवसजों लोब्बा लाखिनानै पिपिला बिरखांनायनि उनाव फुंबिलिनि 9:30 रिंगायाव बिफां फुलि गायजेनो हेमचन्द्र फायाङा। फुंबिलिनि 10 रिंगायाव हारिमुआरि हानजा सुरनाय हाबाफारि मावफुङो। बे हाबाफारियाव लखश्री बान्था आरो आयदायाव सन्दिगै बान्था देरहागिरि बिमला गगैजों लोगोसे सा 2,000 आइजोफोरा बाहागो लायो। আজি সতী জয়মতীৰ স্মৃতি দিৱসৰ উপলক্ষে অসমবাসী ৰাইজলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চিমেণ্ট চাপৰি আঞ্চলিক নাৰী শক্তিৰ যি আমাৰ নাৰী সন্মিলিত ঐক্যৰ বিকাশ মঞ্চৰ জৰিয়তে আজি যি আমাৰ নাৰী বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মহিলাসকলে একত্ৰিত হৈ আজি চিমেণ্ট চাপৰি আঞ্চলিক ভিত্তিত যি সতী জয়মতীৰ যি স্মৃতি দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু উদযাপন কমিটিৰ লগতে চিমেণ্ট চাপৰি সকলো ৰাইজলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু আমি আজি সঁচাকৈ আনন্দিত হৈছোঁ যে আজি অসমৰ যি বীৰ বীৰাংগনা যি মূলা গাভৰু কনকলতাৰ বা যি মহান মহিয়সী আমাৰ নাৰী সতী জয়মতী, আজি সতী জয়মতীৰ কথা সকলোৱে জানে। তেওঁ যি আত্মত্যাগী, এই আত্মত্যাগৰ ফলত আজি গোটেই বিশ্ব দৰবাৰত আজি সতী জয়মতীৰ আমি বুৰঞ্জীত নাম লিপিবদ্ধ হ'বলৈ সক্ষম হৈছে বা আমি তেখেতৰ আদৰ্শৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মহিলাসকলে। যদিও আমাৰ মহিলাসকলক এটা বেলেগ দৃষ্টিৰে চায় যে মহিলাসকল সদায় প্ৰতিটো ক্ষণতে প্ৰতিটো খোজতে দুৰ্বল, কিন্তু আমি ভাবোঁ যে আমি কেতিয়াও দুৰ্বল নহয়। আজি পুৰুষে যেনেধৰণে আগবাঢ়ি গৈছে সকলো দিশতে মহিলাসকলো ঠিক তেনেধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু সেয়েহে সকলো মহিলাক ৰাইজৰ আই মাতৃসকলক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ আজি এই স্মৃতি দিৱসত সকলো মহিলাই সাহসিকতা হওক আৰু সমাজৰ কাৰণে দেশৰ কাৰণে আগবাঢ়ি আহক। অকল নিজৰ ঘৰখনৰ ভিতৰতে আবদ্ধ হৈ নাথাকি ল'ৰা ছোৱালীৰ লগতে ব্যস্ততা হৈ নাথাকি সমাজৰ কাৰণে কিবা এটা কৰাৰ মানসিকতাৰে যাতে আগবাঢ়ি আহক। আমাৰ দেশখন ৰক্ষা কৰাৰ স্বাৰ্থত, আমাৰ সংস্কৃতিবিলাক ৰক্ষা কৰাৰ স্বাৰ্থত আৰু আমাৰ এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থত সন্মিলিত নাৰী ঐক্য বিকাশ ও সুৰক্ষা মঞ্চৰ জৰিয়তে আমি জয়মতী স্মৃতি দিৱস উদযাপন কৰিছোঁ আৰু সেই সন্দৰ্ভত সকলো মহিলা 20টা শাখাৰ পৰা ওলাই আহিছে আৰু মই এই মহিলাসকল যেতিয়া ওলাই আহিছে খুব ভাল লাগিছে, গৌৰৱ কৰিছোঁ। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে দেশবাসীলৈ অসমৰ সকলো নাৰীলৈ মই এটা মেছেজ পঠিয়াব বিচাৰিছোঁ। আগত যেনেকৈ মহিলাসকলে ঘৰত কাম সকাম পাতিলে প্ৰথম কয় ছোৱালীজনীক আজি তুমি থাকা, স্কুললৈ যাব নালাগে, কিন্তু ল'ৰাটোক স্কুললৈ পঠাই দিয়ে। আজি কিবা এটা কাৰণত কিবা এটা ক'বালৈ গাঁৱলৈ যাবলৈ হ'লেও কোনে ক'ব তুমি আজি ঘৰত থাকা, মই ফুৰিবলৈ যাওঁ, তেনেকৈ কয়, কিন্তু ল'ৰাটোক স্কুললৈ পঠাই দিয়ে। মই মাতৃসকলক সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ আপোনালোকে ল'ৰাটোক যদি স্কুললৈ পঠায় ছোৱালীজনীকো নিশ্চয় কিবা এটা কাম বনৰ মেনেজ কৰি স্কুললৈ পঠিয়াওক। কাৰণ আমি যিমান আগবাঢ়ি যাওঁ বুলি ক'লেও শিক্ষাৰ অবিহনে আমি কাহানিও আগবাঢ়ি যাব নোৱাৰোঁ, এইটো অসম্ভৱ। মহিলাসকলে জয়াৰ যিটো ত্যাগ, দেশক যি ভাল পাইছিলে, দেশখনক যেনেকৈ তেওঁ নিজৰ পৰিয়ালটোতকৈ উদ্ধত বুলি ভাবিছিলে, তেনেদৰে ভাবিবলৈ যে মহিলাসকলৰ হৃদয়ত এই আধ্যাত্মিক ভাৱনাটোৰ ওপৰতো আৰু স্বদেশ প্ৰেমৰ কাৰণে আগবাঢ়ি আহিছে, মই বৰ আনন্দিত হৈ পৰিছোঁ। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।